যদি ওদালগুৰিত হয় দীপেন বড়োৰ প্ৰাৰ্থিত্ব তেনেহ'লে ৰিহন দৈমাৰী থাকিব পাৰে প্ৰত্যাখ্যান হ'ব পাৰে নেকি? চাওক, অইন দলৰ কোন প্ৰাৰ্থী থাকিব নাথাকে সেইটোতো আমি নাজানো, কিন্তু আমাৰ দলৰ প্ৰাৰ্থীটো আমি ঠিক কৰিম। আৰু দীপেন বড়ো ডাঙৰীয়া এজন অধিক শক্তি, তেখেতৰ এটা প্ৰতিভা আৰু শক্তি আছে। গতিকে এই সময়ত এজন যুৱ নেতা হিচাপে তেখেতে সমাজক বহুত কাম কৰিব পাৰিব আৰু সমাজখন আগুৱাই নিব পাৰিব। গতিকে এই সময়ত তেখেতক আমি সকলোৱে সুযোগ এটা দিব লাগিব, যাতে তেখেতে আগত থাকি পেলাই অঞ্চলটো উন্নয়ন লৈ যাব পাৰে। আৰু তেখেতে ছাত্ৰ সংগঠনত থকা সময়ত যিবিলাক সপোন দেখিছিলে সমাজৰ কাৰণে কাম কৰা, এই কামখিনি যাতে বাস্তৱত ৰূপায়ণ কৰিব পাৰে, ইয়াৰ কাৰণে তেখেতক আমি এটা সুন্দৰ সুযোগ, এটা সুবিধা আমি দিম। চাওক, আমি এতিয়ালৈকে 15টা সিটত আমি কণ্টেষ্ট কৰিবলৈ গৈ আছোঁ। গতিকে তেখেতসকলে বিজেপি আৰু BPF-এ সিট শ্বেয়াৰিং কৰাৰ কথা আমি পাকে প্ৰকাৰে তেখেতসকলৰ কেতিয়াবা মন্ত্ৰী বা তেখেতসকলৰ কিছুমান নেতাৰ পৰা গম পাইছোঁ। যদি তেখেতসকলৰ তেনেকুৱা এটা সিদ্ধান্ত হয়, গতিকে আমি 15টা সিটটো আমি কণ্টেষ্ট কৰিম। বিভিন্নজনে নহয়, ইতিমধ্যে স্পষ্ট হৈছে যে তেখেতসকলে চৰকাৰ গঠন কৰি কি যিটো চেণ্ডিকেট ৰাজ আৰম্ভ কৰিছে, মদ ভাং জোৱাৰ আড্ডা আৰম্ভ কৰিছে, বিভিন্ন হিংসা, বিভিন্ন জনগোষ্ঠী আজি পুনৰ অনিশ্চয়তা আৰু অস্থিৰতাৰ এটা পৰিৱেশ পাব লগা হৈছে। এই গোটেই পৰিৱেশটো দেখি পেলাই ৰাইজে কৈছে যে আমাৰ ডাঙৰ ভুল হৈ গ'ল। UPPL থাকিলে আমাৰ নিৰাপত্তা আছিল, শান্তি আছিল, সমন্বয় আছিল, চব আছিল। যেতিয়া UPPL চৰকাৰত নহা হ'ল, আজি পুনৰ আমাৰ অস্থিৰতা আহিল, অনিশ্চয়তা আহিল, চবে আজি নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। এই পৰিৱেশটো আজি চবে অনুভৱ কৰিছে আৰু সেইকাৰণে আহি থকা নিৰ্বাচনত UPPL দলক যে চবে ভোট দান কৰিবলৈ ৰেডি হৈ আছে, এইটো আপোনালোকে দেখিবলৈ পাইছে। আজি UPPL দল ওদালগুৰিত বিশেষভাৱে আৰু UPPL দল এজ এ হ'ল বহুতখিনি শক্তিশালী হৈছে। কাৰণটো হৈছে যে দীঘলীয়া সময় বড়োলেণ্ড অঞ্চলত বা অসমত বিভিন্ন দায়িত্ব লৈ পেলাই আৰু বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ দীঘলীয়া সময় এটা দায়িত্ব লৈ পেলাই সভাপতি হিচাপে সমাজখন আগত থাকি নেতৃত্ব দি অহা এজন ডাইনেমিক, খুব এনাৰ্জেটিক আৰু দূৰদৰ্শী আমাৰ এজন যুৱ নেতা দীপেন বড়ো ডাঙৰীয়া, প্ৰাক্তন এপছৰ প্ৰেছিডেণ্ট, আজি আমাৰ দলত যোগদান কৰিছে। মই দলৰ সভাপতি হৈ আৰু UPPL ফেমিলিৰ হৈ মই তেখেতক আদৰণি জনাইছোঁ। তেখেত যোগদান কৰাৰ পিছত UPPL দল অধিক শক্তি পাব আৰু বিশেষকৈ ওদালগুৰিত আমাৰ যুৱসকলৰ পৰা লৈ পেলাই আমাৰ দলৰ বিভিন্ন কৰ্মী কাৰ্যকৰ্তা যথেষ্ট উৎসাহিত হৈছে। আৰু তেখেতৰ যিটো মিছন ভিজন যে বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰা, বড়োলেণ্ডৰ দৰিদ্ৰ দুখীয়া মানুহক লৈ কাম কৰা, ছাত্ৰ নেতা থকা সময়তো তেখেতে ছাত্ৰ ছাত্ৰীৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে বহুতখিনি কাম কৰি আছিলে। গতিকে আজি ৰাজনৈতিকত অহাৰ পিছত অধিক শক্তিৰে কাম কৰিব পাৰিব আৰু অনাগত দিনত UPPL-এ শান্তি প্ৰতিষ্ঠা কৰা, সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় কৰা, সকলো জাতি জনগোষ্ঠীক নিৰাপত্তা প্ৰদান কৰা আৰু এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰা যিটো আমাৰ মিছন আছে, ইয়াত দীপেন বড়ো ডাঙৰীয়াই এজন আমাৰ দলৰ অন্যতম শক্তি হৈ পেলাই বহুত ক্ষিপ্ৰতাৰে সমাজখন আগুৱাই লৈ যাব পাৰোঁ, অঞ্চলটো আগুৱাই লৈ যাব পাৰিব। আমাৰ দলৰ কোৰ কমিটি ডিছকাছ হ'ব। আমি ইতিমধ্যে আমাৰ 2 লানি আলোচনা হৈ গ'ল, শেষ আলোচনা হ'ব আৰু তাতে আমাৰ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে। এই তালিকাটো আমি এপ্ৰুভ কৰাৰ পিছত আমি অতি শীঘ্ৰে তালিকা আপোনালোকক বা ৰাইজক আমি জনাই দিম আৰু ইয়াৰ এনাউন্স কৰিম আৰু তাৰ পিছতে গম পাব যে কোনটো সমষ্টিত কোন প্ৰাৰ্থী পাব। যদি ওদালগুৰিত হয় দীপেন বড়োৰ প্ৰাৰ্থিত্ব তেনেহ'লে ৰিহন দৈমাৰী থাকিব পাৰে প্ৰত্যাখ্যান হ'ব পাৰে নেকি? চাওক, অইন দলৰ কোন প্ৰাৰ্থী থাকিব নাথাকে সেইটোতো আমি নাজানো, কিন্তু আমাৰ দলৰ প্ৰাৰ্থীটো আমি ঠিক কৰিম। আৰু দীপেন বড়ো ডাঙৰীয়া এজন অধিক শক্তি, তেখেতৰ এটা প্ৰতিভা আৰু শক্তি আছে। গতিকে এই সময়ত এজন যুৱ নেতা হিচাপে তেখেতে সমাজক
বহুত কাম কৰিব পাৰিব আৰু সমাজখন আগুৱাই নিব পাৰিব। গতিকে এই সময়ত তেখেতক আমি সকলোৱে সুযোগ এটা দিব লাগিব যাতে তেখেতে আগত থাকি পেলাই অঞ্চলটো উন্নয়ন লৈ যাব পাৰে আৰু তেখেতে ছাত্ৰ সংগঠনত থকা সময়ত যিবিলাক সপোন দেখিছিলে সমাজৰ কাৰণে কাম কৰা এই কামখিনি যাতে বাস্তৱত ৰূপায়ণ কৰিব পাৰে ইয়াৰ কাৰণে তেখেতক আমি এটা সুন্দৰ সুযোগ এটা সুবিধা আমি দিম। চাওক আমি এতিয়ালৈকে 15টা সিটত আমি কণ্টেষ্ট কৰিবলৈ গৈ আছোঁ। গতিকে তেখেতসকলে বিজেপি আৰু BPF-এ সিট শ্বেয়াৰিং কৰাৰ কথা আমি পাকে প্ৰকাৰে তেখেতসকলৰ কেতিয়াবা মন্ত্ৰী বা তেখেতসকলৰ কিছুমান নেতাৰ পৰা গম পাইছোঁ। চ' যদি তেখেতসকলৰ তেনেকুৱা এটা সিদ্ধান্ত হয় গতিকে আমি 15টা সিটটো আমি কণ্টেষ্ট কৰিম। মুখ্যমন্ত্ৰীয়ে এই বলটো ডিছকাশ্যনৰ বলটো UPPL আৰু BPF-ক দিছিল। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বলটো কি হৈছে? চাওক UPPL আৰু BPF দুইটা আঞ্চলিক দল আৰু বড়োলেণ্ডৰ দুইটা দলে যোৱা সময়ত দুইটা দলৰ মাজত ৰাজনৈতিক এটা ফাইট কৰি আহিছে বা কণ্টেষ্ট কৰি আহিছে। গতিকে আজিৰ সময়ত BPF-ৰ চিন্তাধাৰা আৰু UPPL চিন্তাধাৰা নিমিলে। যদিও আমি এটা চেম নেতৃত্বৰ মাজত একে জনগোষ্ঠীৰে হয় তো ৰাজনৈতিকভাৱে আমাৰ আইডিঅলজিকেলি ডিফাৰেঞ্চ আছে। তো সেইকাৰণে এই কথাটো কিমান সম্ভৱ হ'ব এইটো আমি ক'ব নোৱাৰোঁ। আৰু ইতিমধ্যে যিহেতু BJP আৰু BPF সিট শ্বেয়াৰিঙৰ কথা ওলাই আছে গতিকে আমাৰ সিদ্ধান্তটো আমি ল'ব লাগিব আৰু এই সিদ্ধান্তটো আমি অলৰেডি লৈছোঁ যে BTCৰ ভিতৰত আমি 15টা আসনত কণ্টেষ্ট কৰিম আৰু বাহিৰতো প্ৰায় 6খন আসনত কণ্টেষ্ট কৰাৰ কাৰণে আমি অলৰেডি আমাৰ প্ৰাৰ্থী চূড়ান্ত পৰ্যায়লৈ লৈ আহিছোঁ। আপুনি ভাষণত উল্লেখ কৰিছে ডেপুটি চিফ নামতে আচলতে গুৰুত্বপূৰ্ণ দিয়া হোৱা নাই, কি ক'ব আচলতে কিয় এনেকুৱা? না আমি দেখিছোঁ এতিয়া মানে এটা ডিপাৰ্টমেণ্ট দি থৈছে। আগৰ প্ৰাক্তন মন্ত্ৰী যথেষ্ট তেখেতে কাম কৰিব পাৰে বা এটা সন্মান এটা যিটো দিব লাগিছিলে সেইটোতো তেখেতসকলে দিয়াটো দেখিবলৈ পোৱা নাই। এই কথাটো কৈছোঁ আমি আমাৰ সময়ত যিটো ডেপুটি চিফ আছিলে চ' তেখেতেতো এটা ডেভেলপমেণ্টৰ কাৰণে চব কাম তেখেতে দায়িত্ব লৈ কৰিছিলে এই অঞ্চলতে বা এই জিলাখনতে। গতিকে চব ডিপাৰ্টমেণ্টতে তেখেতে কাম কৰিছিলে। তো আজি যিটো দেখিছোঁ যে এটা ডিপাৰ্টমেণ্ট দিছে এই কথাটো কৈছোঁ মই। আসন নাথাকিলেতো আৰু থকাৰ কি কথা আছে? আসনটোহে এছেম্বলিৰ আসনটো যদি বুজাবুজি নহয় তো ক'ত থাকিম ক'ত নাথাকিম এইটো স্পষ্ট কৰিব লাগিব। আসনটো বুজাবুজি হ'লেহে গম পাব যে আমি আছোঁ। যদি ইয়াত আসন বুজাবুজি নহয় ইয়াততো আৰু থকাৰ কথা নাই। চাওক মানুহৰ মাজত তেখেতসকলৰ কি কথা কৈছে নকৈছে এইটো আমাৰ মেটাৰ নহয়। আমাৰ মেটাৰটো হৈছে যে বড়োলেণ্ডৰ মানুহক আমি ভাল পাওঁ। বড়োলেণ্ডৰ মানুহৰ কাৰণে UPPL দলৰ জন্ম। বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক সেৱা কৰাৰ কাৰণে UPPL দলে নিজৰ নীতি তৈয়াৰ কৰিছে আৰু সেই হিচাপে কাম কৰি আহিছে। গতিকে অনাগত দিনত আমাৰ বড়োলেণ্ডত থকা 40টা সমষ্টি 15টা এছেম্বলি ছেগমেণ্ট ইয়াত UPPL দলে সৰ্বশক্তিৰে আমি কণ্টেষ্ট কৰিম, নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু আমি আশা কৰোঁ যে আমি 10টাৰ অলপ ওপৰ নিচে আমাৰ কেণ্ডিডেট জিকিব আৰু আহি থকা সময়ত অসমত যি চৰকাৰ গঠন কৰিব তাত UPPLৰ এটা ডাঙৰ শ্বেয়াৰ থাকিব। অতি শীঘ্ৰে ঘোষণা কৰিম। চব বিভিন্নজনে নহয়, ইতিমধ্যে স্পষ্ট হৈছে যে তেখেতসকলে চৰকাৰ গঠন কৰি কি যিটো চেণ্ডিকেট ৰাজ আৰম্ভ কৰিছে, মদ ভাং জোৱাৰ আড্ডা আৰম্ভ কৰিছে, বিভিন্ন হিংসা, বিভিন্ন জনগোষ্ঠী আজি পুনৰ অনিশ্চয়তা আৰু অস্থিৰতাৰ এটা পৰিৱেশ পাব লগা হৈছে। এই গোটেই পৰিৱেশটো দেখি পেলাই ৰাইজে কৈছে যে আমাৰ ডাঙৰ ভুল হৈ গ'ল। UPPL থাকিলে আমাৰ নিৰাপত্তা আছিল, শান্তি আছিল, সমন্বয় আছিল, চব আছিল। যেতিয়া UPPL চৰকাৰত নহা হ'ল আজি পুনৰ আমাৰ অস্থিৰতা আহিল, অনিশ্চয়তা আহিল, চবে আজি নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। এই পৰিৱেশটো আজি চবে অনুভৱ কৰিছে আৰু সেইকাৰণে আহি থকা নিৰ্বাচনত UPPL দলক যে চবে ভোট দান কৰিবলৈ ৰেডি হৈ আছে এইটো আপোনালোকে দেখিবলৈ পাইছে। ওদালগুৰি জিলাৰ যিগৰাকী কাৰ্য্যৰ মিনিষ্টাৰ
তেওঁ বৰ্তমানৰ বিধায়কগৰাকীৰ অধিকাৰ খৰ্ব কৰি তেওঁ ইয়াত কাম কৰিছিল। তেখেতেতো এতিয়ালৈকে বিধায়ক আছে, যিহেতু বিধায়ক হৈ আছে যে যিবিলাক কাম বিধায়কৰ থ্ৰুৱেদি কৰি আছিলে এই কামটো কৰিব লাগিছিলে। আজি ইয়াতে যি আঁচনি নহওক কিয় আগতে বিধায়কৰ থ্ৰুৱেদি আহি আছিলে। আজিওতো তেখেতসকলে যদি কৈ আছে যে UPPLও আছে আমাৰ লগত, তো বিধায়কৰ কামটোতো তেনেকুৱা এনক্ৰোচ কৰিব নালাগিছিলে। এইটোতো ৰাজনৈতিকভাৱে ভুল হৈছে।